আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আজি স্কুলত ডান্স প্ৰেক্টিচ চলি আছে। দেখিছেনে এই সৰু সৰু বাচ্চাবোৰে যিটোহে ডান্স কৰি আছে। কেইটা মানে আৰু মাজে মাজে পাহৰিয়ে থাকে। এবাৰ গুৱাহাটীত ছোৱালীৰ টিমটো আয়ো এইকেইজনী আকৌ ইমান টিকলি এয়া চাওক কেনেকৈ হাত জোকাৰি কৰি আছে। এইটোৰ মাজতে টিকলিজনী কেতিয়াও নেনাচে, কোনো নেমাতেও নেনাচে, এনেকুৱাই মূৰ্তিৰ নিচিনা হৈ থাকে। তাতে দেখিছিলে ন ফাৰ্ষ্টত বহি আছিলে। এয়া মই ঘৰ আহি পালোঁ, পাই ভাবিলোঁ এটা জলকীয়া ছিঙি লওঁ মোৰ বাবে, ভাতৰ লগত খাম। এয়া দেখিছে ৰঙা ৰঙা কি ধুনীয়াকৈ পকি আছে নহয় ঘৰৰ জলকীয়া। সেইয়া বস্তাটোত যে ৰুইছিলোঁ বুলি কৈছিলোঁ, এয়াই ইমান ধুনীয়াকৈ লাগিছে। এয়া বেঙেনাও ছিঙি ল'লোঁ। দেখাম ৰ'ব আপোনালোককো বেঙেনা গছডালক। ছিঙাৰ ইচ্ছা নাছিল, কিন্তু যিটোহে দেখা পালোঁ নহয় ইমান ধুনীয়াকৈ লাগি আছে, কাৰণো ছিঙিবলৈ মন নাযাব। ছিঙিবলৈ নহয় মানে লগাই থ'বলৈও মন যায় গছডালত, কিন্তু খাবলৈও যি ইমানেই টেষ্টি নহয়। ভাবিছোঁ পটককৈ এইকেইটাও ছিঙি লওঁ। ইমান ধুনীয়া চাওক, এয়া সৰু সৰু পাতৰ তলতে লাগি আছে। গছডালত কিন্তু অকণমান যিটোহে কাঁইট আছে, এইটো বিন্ধিলে বিচাৰোৱে নাপাওঁ ক'ত যে কাঁইটডাল সোমাই থাকে নহয়। গছডালতো কাঁইট আছে, ঠাৰিডালতো ইমান অকণ কাঁইট আছে। সেয়ে পটককৈ ভাবিলোঁ জল্দি ছিঙি লওঁ, তাৰপিছত আকৌ আপোনালোকক দেখাই আছোঁ। এয়া দেখিছে ইমান গাল হ'লেই। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব। থেংক ইউ। নেক্সট এটা ভিডিঅ'লৈ আৰু আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই।